मान जाबे तू तनसिम मान जाबे मान Apa nga sana mga kasanat pa kumriksudu সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো মই এটা বস্তু কিনিছিলো আজিৰ পৰা 7 days মানৰ আগত এটো মাইক কিনিছিলো সবে কৈ থাকে মোৰ ভয়েসটো আৰু মানে শুনি নাপাও বুলি কৈ থাকে সো ভাবিছিলো হেতু প্ৰবলেম দূৰ কৰিবৰ কাৰণে এটা এটো মাইক লৈছিলো বাট তেতিয়া মানে যেতিয়া দোকানত টেষ্ট কৰি চাইছিলো তেতিয়া মই ঠিকই পাইছিলো মানে আৰু যেতিয়া ঘৰত আহি পেলাই মই টেষ্ট কৰি চালো একো কাম নিদিয়ে মই এতিয়া আপোনালোকে মোৰ ভয়েসটো যেনেকৈ শুনি পেলাই পাইছে তেনেকুৱাই মানে ঠিক নহলে আৰু তাৰ পিছতে মই মানে জলদি ঘূৰি যাব নোৱাৰিলো টাউনলে মানে মোক কিবা কিবি ক'বাত গৈছিলো নেকি তো কাৰণে মানে মই ঘূৰাই দিব নোৱাৰিলো আৰু 4 দিন 5 দিনৰ পাছততো ঘূৰাই দিবলৈ অলপ বেয়া লাগে নহয় জানো বাৰু সেইটো কাৰণে মই ঘূৰাই নিদিলো এনেকৈ থৈ দিলো আৰু ইয়াৰ পাছতে কালি এটা মই বস্তু ললো ভাবিলো বাদে আৰু মাইক সাইক মই ইউজ নকৰো মই ইউজ কৰিম হেডফোন নাছিলে যে আপোনালোকক কৈছিলো সো মই হেডফোন ললো আৰু হেডফোনেৰে মই কাম চলাই দিম বুলি ভাবিছো মানে ভয়েস ওভাৰ মই হেডফোনেৰে কৰি মাইক নালাগে আৰু সো এটা মই বস্তু ললো আৰু পূজাৰ কাপোৰ মই ললো বাট আপোনালোকক মই নেদেখাও বিকজ পূজাটো মই পিন্ধিম নহয় এতিয়া দেখি গ'লে ভাল নালাগিব নহয় জানো বাৰু আৰু এতিয়া মই মানে ঘৰতে অকলে আছো সো মই ভাবিছো মানে কিবা কিবি কৰি থাকো আৰু অকলে থাকিলে মই কি কৰি থাকো মানে একদম মানে চাদৰ মেখেলা পিন্ধো এবাৰ কিবা কৰো সো আজি মই ভাবিছো আজিকালি টিকটকটো নাইকিয়া হৈ গ'ল নহয় জানো বাৰু সো মই ভাবিছো আজি ৰিলছ ভিডিঅ' বনাম ইনষ্টাগ্ৰামত মই আজিকালি মানে ইমানকৈ নবনাও সো আজি মই টাইম পাইছো তেতিয়া মই অলপ ৰিলছ ভিডিঅ' বনাম সো মুখত অলপ কিবা কিবি সানি লওঁ এতিয়া মই আইশ্যাডো লগাইছো আইশ্যাডো ভালছে লগোৱা হৈ গৈছে আৰু ইয়াৰ পাছতে মই ইউজ কৰিছো হাইলাইটাৰ হাতেৰে মই লগাইছো মানে হাতেৰে লগালে বেছি ভাল হয় আৰু ইটোত মানে মই ইমান ভালছে মানে উমানটো নাপাওঁ সেইটো কাৰণে হাতেৰে লগাইছো আৰু ইফালে মোৰ কাম হৈ গৈছেগে আৰু এতিয়া মই লগাম লিপষ্টিক আৰু মই লিপষ্টিক ইউজ কৰোঁ লিকুইড লিপষ্টিক ইউজ কৰোঁ বাট লিকুইড লিপষ্টিকত বহুত অলপ প্ৰব্লেমো হৈ যায় অলপ ইফাল সিফাল হ'লে চব খেলি মেলিয়ে হৈ যায় আৰু মোৰ এতিয়া লুকটো কমপ্লিট হৈ গ'ল আৰু এতিয়া মই কিছুমান ফটো মাৰিম আৰু দুটামান ৰিলছ ভিডিঅ' বনাম আৰু আপোনালোকে যদি মোৰ ৰিলছ ভিডিঅ'বোৰ চাব বিচাৰে আৰু ফটোবোৰ চাব বিচাৰে দেন আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব আৰু মই দুই তিনি কপিমান ফটো আপোনালোকৰ লগত বাৰু শ্বেয়াৰ কৰিম তো এতিয়া মই ৰিলছ ভিডিঅ' বনাই লওঁ চ' আপোনালোকে কিবা কিবি কৰি থাকক আৰু মই ৰিলছ ভিডিঅ' বনাই লওঁ বাই বাই এতিয়া 8টামান বাজিছে ৰাতিপুৱা 8টা বাজিছে আৰু মই ভাবিছোঁ আজি খিচিৰি খাম চ' খিচিৰি বনাওঁগৈ আৰু আপোনালোকে মোৰ লগত ব'লক এতিয়া মই বনাম খিচিৰি আৰু খিচিৰিখিনি ইমান ভালছে বনোৱা নহ'লে আৰু আপোনালোকক প্ৰচেছো দেখাব নোৱাৰিলোঁ বিকজ ভাল নহ'লে মানে মই ভালছে এইবাৰ বনাব নোৱাৰিলোঁ টাইমটো মিলা নাছিলে জল্দিছে বনাই দিলোঁ আৰু খেলি মেলিকৈ আৰু এইফালে মই খাই আছোঁ টেষ্টি নাই হোৱা হ'লেও খাই আছোঁ আৰু খাবই লাগিব নহয় জানো বাৰু আৰু ইয়াৰ পাছত এয়া চাউল পানী হয় আৰু এই চাউল পানীখিনিৰে মুখখন ধুই দিম চাউল পানী বহুত মুখৰ কাৰণে বহুত ভাল হয় মানে আপোনালোকে ইউজ কৰিব এইটো বহুত ভাল হয় এতিয়া মই গৈ আছোঁ ককাহঁতৰ ঘৰলৈ মান যাবে তো নাচিম আকৌ কি লাগে আমি মই গান গাম তুমি নাচা কি লাগে আমি নাচিম আহা
Manjabi, manjabi, manjabi tu. And then it's manjabi, manjabi, manjabi tu. Nachi? Oh, like phone lagi like. মই ককাহঁতৰ ঘৰলৈ অহাৰ মেইন ৰিজনটো আছিল এইটো, মই এটা গানৰ প্ৰেক্টিছ কৰিছোঁ আৰু কিয় গানৰ প্ৰেক্টিছ কৰিছোঁ আপোনালোকক মই এতিয়া নকওঁ, পাছৰ ভিডিঅ'টো যদি চাই দেন আপোনালোকে গম পাব। ইফালে মানে বহুত দিনৰ মূৰত গান গাইছোঁ, আগতে সৰুতে গাইছিলোঁ গান, খালি এতিয়া ডাঙৰ এটা মানে তেনেকৈ প্ৰেক্টিছ নোহোৱাই হৈ গৈছে। আৰু আপোনালোকে গান চান গায়নে বাৰু? মোৰ গান গাই কিবা এটা ভালেই লাগে। আজি হৈছে কাতি বিহু, যাক কঙালী বিহু বুলিও কোৱা হয়, আৰু এই কঙালী বিহুত তুলসীৰ তলত চাকি জ্বলোৱা হয় আৰু পথাৰত চাকি বন্তি জ্বলোৱা হয়, কিয়নো এই সময়ছোৱাত ভঁৰাল একেবাৰে উদং হৈ পৰে আৰু সেয়েহে এইটো সময়ত ধানবোৰেও থোক মেলিবলৈ ধৰে আৰু সেয়েহে পোক পতংগ এইবোৰৰ পৰা সকলোৰে পৰা ৰক্ষা পৰি পেলাই ভঁৰাল ঘৰ যাতে পূৰ্ণ হৈ পৰে ফল ফুল ধান ধনেৰে, আৰু তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়। এতিয়া মই বনাবলৈ লৈছোঁ গাখীৰ চাহ, আৰু উতলিছে আৰু ভালদৰে উতলিবলৈ দিয়াৰ পাছত আৰু এখন হেতাৰে মই এনেদৰে কৰিছোঁ, দোকানবোৰত কৰা দেখিছোঁতো, চ' মই ঘৰতে ট্ৰাই কৰি চাইছোঁ আৰু এইটো বস্তু কিয় কৰে মই নাজানো, কিন্তু এনেই মানে মই কৰিছোঁ আৰু ইফালে মই চাহ বাকিলোঁ আৰু পিঠা চিঠা হেৰি কৰিছোঁ। এয়া চক, কেক, নিমকি, তেলপিঠা আৰু প্ৰসাদ, চাহ এয়াই আছিলে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।